বাগানপাৰা ব্লক বিপিএফ কমিটি তথা 25 নং বাগানপাৰা সমষ্টিৰ তৰফৰ পৰা 43 নং তামুলপুৰ সমষ্টিৰ আমাৰ এনডিএৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰী দেৱক জিতাই নিয়াৰ কাৰণে ৰাইজৰ মনোবল বঢ়োৱাৰ কাৰণে আমাৰ দলীয় কৰ্মৰ মনোবল বঢ়োৱাৰ কাৰণে আজি অন্তিম দিনৰ প্ৰচাৰ যিটো শেষ দিন ইয়াৰ মানে প্ৰেক্ষাপটত আমি আজি বাগানপাৰা ব্লক বিপিএফ কমিটি হিচাপে বাইক ৰেলী কৰিছোঁ। আমি যৌথভাৱে বিজেপিৰ লগত আছে, এজিপিৰ লগত আছে। তেনেকুৱা বাইক ৰেলী আমাৰ 25 নং বাগানপাৰা সমষ্টিয়ে নহয়, 43 নং তামুলপুৰ সমষ্টিত আমাৰ গৈবাৰীৰ আৰু দাৰাংগাজুলি বাগানপাৰা তিনিটা পৰিষদীয় যিটো সমষ্টি আছে, সেই তিনিটা সমষ্টিতে আমি বাইক ৰেলী মনোবল বঢ়োৱাৰ কাৰণে যিটো কাৰ্যসূচী এইটো আয়োজন কৰিছিলোঁ। গতিকে ভাল সুন্দৰ সঁহাৰি আমি পাইছোঁ। সকলো দলীয় কৰ্মী তথা ৰাইজসকল ওলাই আহিছে এনডিএৰ প্ৰাৰ্থীজনক জিতাই নিয়াৰ কাৰণে। আমি ভাবিছোঁ বাগানপাৰা ব্লক বিপিএফ কমিটিয়ে আশা ৰাখিছোঁ ৰাইজৰ ওপৰত মানে আটাইতকৈ বেছি ভোট দি পেলাই আমি এনডিএৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীক জিতাই নিয়াৰ কাৰণে আমি সফল হ'ম। আজি আমাৰ টাৰ্গেট আছিলে মানে 800 মানে বাইক ৰেলী, কিন্তু ইতিমধ্যে আমি দেখিলোঁ ৰেজিষ্টাৰ কৰিছোঁ প্ৰত্যেকখন গাড়ীৰ নম্বৰ আৰু মানে কি বুলি কয় অংশগ্ৰহণকাৰীসকলৰ মোটামুটি মানে 1200ৰ ওচৰত আহিছে। হয়তো অলপ পিছত সেইটো মানে পাৰ কৰি যাব, 1200ৰ তলত মানে বাইক নাই, ইয়াৰ মানে 1200ৰ ওপৰতে আহিব চাগে। এইটো আমি ৰুট মেপ বনাইছোঁ। বাগানপাৰা, জপা, চুগুনখাটা, নবস্তি, গেৰুৱা, খাগ্ৰাবাৰী, ঘোঁৰামাৰা, খিৰাল এনেকৈ আহি আংগাৰধোৱা হৈ আকৌ মানে বাগানপাৰাতে আমি এণ্ড কৰিম। গতিকে বাগানপাৰা সমষ্টিৰ অন্তৰ্গত যিমানখিনি আমাৰ ব্লক বিপিএফ কমিটি বা মণ্ডল কি বুলি কয় VCDC সুন্দৰকৈ আমি ৰোডমেপ বনাই পেলাই আমি ইয়াৰ প্ৰভাৱটো পেলাব বিচাৰিছোঁ। জয় নিশ্চিত, ৰাইজে কৈ আছে, আপোনালোকেও দেখি আছে, ৰাইজে দাবী কৰিছে এনডিএ প্ৰাৰ্থীয়ে এইবেলি দিছপুৰ দখল কৰিবই। গতিকে আমি দলৰ ফালৰ পৰা আগ্ৰামা মহিলাৰ ছাৰলৈ অভিনন্দন জনাইছোঁ, শুভেচ্ছা যাচিছোঁ। আমাৰ এনডিএ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীকো আমি শুভেচ্ছা আৰু আশীৰ্বাদ আমি ৰাইজৰ পৰা মানে বাগানপাৰা ব্লক বিপিএফ তৰফৰ পৰা আমি আশীৰ্বাদ তেওঁক যাচিছোঁ। চৰকাৰ এইবেলি দিছপুৰত এনডিএ চৰকাৰ হ'ব, সেইটো নিশ্চিতভাৱে সকলোৱে মানে স্বীকাৰকাৰী।